প্ৰথমবাৰ যেতিয়া ভোকেল কৰিবলৈ আহিছিলে বহুত বছৰ আগতে তেতিয়া কিছুমানৰ চাগে ভোকেল কৰি আছিলে ডাঙৰ নহয় বাট আজি চব গান গাবলৈ হোৱা নাই ৰাতি প্ৰগ্ৰেম কৰি উঠি কথাটো শুনক প্ৰগ্ৰেম কৰাৰ পিছত মানে আমাৰ খাবলৈ ভাত নাই চ' সৰুটি চাংমাই আছিলে আমাৰ সৰুটিদা লৈ আহিছিলে তাৰপিছত ক'লে জুবিন মই কিবা কিবা খাব লাগিব নহয় এতিয়া কি খাম কোনোবা এজন মানুহৰ ঘৰত লৈ গ'লো মই পাহৰিলোঁ কাৰ ঘৰত একো নাই মানে 200 মান কণী সিজাই দিছে কণী বইল কণী দালি আৰু ভাত এইটো খাই বঢ়িয়া লাগিছে আৰু আমাৰ গোটেই গ্ৰুপটোৱে মানে আমি 12-15জনমান আছিলোঁ আধা ঘণ্টাত গোটেই কণী সোপা খাই শেষ কৰিলোঁ তেতিয়া মানুহজনে কৈছিলে তহঁতি মহা কণী খোৱা ল'ৰা দেই সেইটো মোৰ এতিয়া মনত পৰে আৰু সেই ভাতৰ টেষ্টটো এতিয়া মনত পৰে থেংক ইউ সৰুদিদা আছে আজি মোৰ লগত আহিছে চ' থেংক ইউ টিম খান লাভ ইউ অলৱেজ লাভ ইউ মাজুলী আছো এই গানটো চবে মুখস্থ লগত গালা ভাল লাগিব কেতিয়াবা বেছিকে নেগালে হ'ব মাজুলী গানটোত বহু নাচিব পাৰে এইটো ইউনিভাৰ্চেল গান One, two, three, go! Love is war.
এবাৰ জোৰদাৰ হাত চাপৰি আৰু অলপ মুখী জুবিনদাৰ বাবে। এবাৰ নেক্সট দুটা প্ৰগ্ৰামৰ পাছত আমি আজি সন্ধিয়া সামৰিম। সেয়া হৈছে নীল আকাশ দাস আৰু আমাৰ সকলো কলা কুশলীৰ এটা ডান্স প্ৰগ্ৰাম আছে।